আজি আমাৰ গাঁৱৰ লক্ষ্মী পূজা গাংভিত্তিক এতিয়া মা লক্ষ্মী প্ৰতিমা এয়া আহি আছে মই আদৰ দিবলৈ গৈ আছোঁ আমাৰ পুৰোহিতৰ লগত আমি গৈ আছোঁ প্ৰতিমা মাক আদৰ দিবলৈ মন্দিৰটো হয় এতিয়া মন্দিৰ স্থাপন কৰিব
ভগৱান ভগৱানৰ ৰাইজ মই হা কৰিম প্ৰণাম কৰিব যাব ওলাইছোঁ ওলাইছোঁ মাৰ ভক্তগণ ৰাইজক প্ৰসাদ দিবলৈ অহা ৰাইজক মানে আমাৰ ৰাজহুৱা হিচাপে চাহৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে খিচাৰী ব্যৱস্থা হ'ব খিচাৰী ভোগ দেৰিকৈ আছে পায়স ভোগ আছে চাহৰ আমি চাহ খোৱা ঠাইলৈ যাম মোৰ লগত আমাৰ ডিজাইন আছে ক'লো ডিজাইন আমি চাম চাহ খাবলৈ নেকি আমাৰ এটা চাহৰ ব্যৱস্থা কৰিছে আমাৰ ৰাইজক ভোগ দিছে চাহৰ ব্যৱস্থা আৰু লগতে আমাৰ খিচিৰি ভোগ বনাইছে খিচিৰি ভোগলৈ লৈ যাম আমাৰ খিচিৰি ভোগত আছে আমাৰ ঠণ্ডা আছে খিচিৰি ভোগত যিটো আছে আমাৰ খিচিৰি ভোগ বনাই আছে লগতে পায়স ভোগ নিয়েণ্ডা আছে প্রযোজক পরিকল্পক পরিচালক
ভাতৃপতি আমাৰ প্ৰদীপ দাস এই ব্যতিক্ৰমী যাত্ৰাৰে দক্ষিণ কামৰূপৰ অন্যতম এই প্ৰদীপ ভাইটিয়ে অসমৰ লোককৃষ্টি ঢুলীয়া লোককৃষ্টিক জীয়াই ৰখাৰ বৃহত্তৰ স্বাৰ্থত এই ঢুলীয়া নাট্যদলটি আজিৰ পৰা কিছু বছৰ আগতে জন্ম দিছে। নাট্য কাৰ্যসূচীৰ আগমুহূৰ্তে আমি ক'ব লাগিব যে এখন যাত্ৰা অভিনয় যাত্ৰা দলৰ লগত ঢুলীয়া নাট্য দলৰ যি সা সৰঞ্জাম যাৱতীয় ব্যৱস্থা হয় কোনো পাৰ্থক্য দেখিবলৈ নাপাব। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিগত বহু বছৰ ধৰি এইবেলি অন্তত প্ৰদীপ দাসক বহুতে অনুৰোধ জনাইছিল যে যাত্ৰা কৰি দিয়াই ভাল। এই প্ৰদীপে স্পষ্ট উত্তৰ দিছিল যে মই যদি যাত্ৰা কৰোঁ এই ঢুলীয়া সংস্কৃতি লগ পাব আৰু ঢুলীয়া সংস্কৃতিটো জীয়াই ৰখাৰ একমাত্ৰ স্বাৰ্থত মই মোৰ এই ঢুলীয়া নৃত্য জন্ম দিছোঁ। নহয় যাত্ৰাৰ কাৰণে মই প্ৰয়োজনীয় সা সামগ্ৰী বা প্ৰয়োজনৰ ক্ষেত্ৰত মই বৰ কোনো পিছপৰা নহয়, কিন্তু ঢুলীয়া কৃষ্টিক বজাই ৰখাৰ একমাত্ৰ স্বাৰ্থত দক্ষিণ কামৰূপৰে আমাৰ অঞ্চলটোৰ সন্মানৰ স্বাৰ্থত কৃষ্টিক জীয়াই ৰখাৰ স্বাৰ্থতে মই ঢুলীয়া দলটো বজাই ৰাখিছোঁ। গতিকে এইকাৰণে আমি আশাবাদী কৰিছোঁ যে সমগ্ৰ অসমৰ লোককৃষ্টিত দক্ষিণ কামৰূপ ফালৰ পৰা এই ঢুলীয়া কৃষ্টিটো বজাই ৰখাৰ বৃহত্তৰ স্বাৰ্থত আমি প্ৰদীপ দাসক সম্ভাষণ জনাৰ প্ৰাক মুহূৰ্তত আমাৰ হাত পখলি বাকী নহয় সমগ্ৰ অঞ্চলবাসী ৰাইজৰ পৰা এই বিপুল হাততালিৰে উৎসাহ দিবলৈ অনুৰোধ জনাইছোঁ। আৰু চাগে যে কল্পজ্যোতি ঢুলীয়া নাট্য দলৰ প্ৰযোজক পৰিচালক পৰিকল্পক আমাৰ ভাতৃপতি ভাইটি প্ৰদীপ দাসক এখন বিহুৱান গামোচাৰে সম্ভাষণ জনাইছে আমাৰ পূজা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ দাসে। এয়া আমাৰ মৰম আৰু আশীৰ্বাদ, এয়া অকল ফুলাম গামোচাৰে নহয়, এয়া মৰম আৰু আশীৰ্বাদ আৰু এক উত্তৰ কামনা কৰিছোঁ। এইবাৰ এগৰাকী পালতী যিগৰাকী পালতীয়ে আমাৰ শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰ এই দুই দায়িত্ব বহন কৰি আহিছে, নিজৰ সৰ্বস্ব এযোৰ কাপোৰেৰে আমি সম্বৰ্ধনা জনাবলৈ আমি আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা প্ৰদান কৰিছে আমাৰ তুলসী দাসে। এয়া মন্দিৰৰ পালতী শ্ৰীযুত ইৰা ঢেকুৰীয়া। আচলতে কাৰ্যসূচী ৰাখিছিলোঁ মই পিছুৱাই আনি আছিলোঁ মই কোৱাৰ কাৰণে হাতপখলি তেজপুৰ গ্ৰাম পঞ্চায়তৰ সভাপতি হিচাপে এটি মোকো সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছে। গতিকে সম্বৰ্ধনা জনাব আমাৰ উপসভাপতি পূজা পৰিচালনা সমিতিৰ নবীন দাসে। আমাৰ ক'বলগীয়া যথেষ্ট আছে, ইতিমধ্যে সময় বহুত আগবাঢ়িছে, তথাপিও আজি আনুষ্ঠানিকতাৰে আমাৰ পূজা পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় শুভেচ্ছামূলক ভাষণ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ ৰাইজ, আমি জয়বিজয় অনুষ্ঠানীয়ভাৱে পূজাখন পালন কৰিছোঁ। এইবেলি ৰাইজৰ দাবীত আমি অকণমান আগবঢ়াই নিয়াৰ স্বাৰ্থত বা যাত্ৰা দলে লাগে ৰাইজক, তথাপি আমি যাত্ৰা দল নাপাই আমাৰ কল্পজ্যোতি ঢুলীয়া সাংস্কৃতিক নাট্যগোষ্ঠীক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলে আমাক নিশ্চয় আমোদ দিব পাৰিব আৰু তেখেতৰ যিটো উৎসাহ উদ্দীপনা ভৱিষ্যতলৈ আমাৰ আশীৰ্বাদ থাকিল। এই সংস্কৃতি যে তেওঁ বজাই ৰাখে জীয়াই ৰাখে তাৰে কামনা কৰি মই চমু ভাষণৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। মঞ্চৰ ভূমিষ্ঠ ভদ্ৰমণ্ডলীয় শ্ৰদ্ধাভাজন ৰাইজ, এতিয়া আমাৰ নাট্য কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত আমি এটি ঘোষণা ৰাখিছোঁ। এই অনুষ্ঠানটি আপোনালোকৰ অনুষ্ঠান, গতিকে সকলোৱে যেন অতি শৃংখলাবদ্ধভাৱে আমাৰ নাট্য কাৰ্যসূচী উপভোগ কৰে, অতি শৃংখলাবদ্ধভাৱে যেন আমাৰ নাট্য কাৰ্যসূচী উপভোগ কৰে। আৰু সেইটোকে কল্পজ্যোতি ঢুলীয়া নাট্য দলৰ আৰু নাট্য কাৰ্যসূচীক আমি বহু শুভকামনা জ্ঞাপন কৰি আমাৰ সম্বৰ্ধনা অনুষ্ঠানী মূলতে সামৰি মাৰিছোঁ। জয় অসম। Bye.